কবিতাৰ শিৰোনাম মৰমে কান্দিছে। কথা ৰূপমজ্যোতি ভূঞা। আবৃত্তি গাৰ্গী সোণোৱাল। আইও, আজি মোৰ নিজকে বৰ ভাগৰুৱা যেন লাগিছে। ক্লান্ত হৈ পৰিছে শৰীৰ। মোক অলপ শান্তিৰে টোপনি যাব দে না। তই কিয় কান্দিছ মা? নাকান্দিবিচোন। তই কান্দিলে মোৰ আকৌ টোপনি ভাঙি যাব মা। টোপনি ভাঙি গ'লে সিহঁতে মোক খেদি খেদি মাৰিব মা। নাই, সিহঁতৰ অন্তৰত দয়া মায়া মানৱীয়তা একোৱেই নাই। মই যে সিহঁতক চিঞৰি চিঞৰি কৈছিলোঁ, ঐ মোক নামাৰিবি আকৌ। মই তহঁতৰ আপোন মানুহ, ঘৰৰ লখিমী বোৱাৰী। ঐ তহঁতে মোক চিনি পোৱা নাই নেকি? সিহঁতে মোৰ সমস্ত শৰীৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলালে মা। সিহঁতে মোক জ্বলাই দিলে মা, মোক জ্বলাই দিলে। এয়া চোৱা, মোৰ গাৰ মলিয়ন কাপোৰ সাজ গাত আঠা লাগি ধৰিছে। কোনোবাই কোৱা সেই কথাষাৰ আজি বৰকৈ মনত পৰিছে। আইও, আজিৰ পৰা সেইখনেই তোৰ আপোন ঘৰ। তাৰ মানুহবোৰে তোৰ আপোন। কাৰণ নাৰী জীৱন বোলে বৰ আধৰুৱা মা। কিন্তু মোৰ আপোন ঘৰখনে মোক কিয় আপোন নকৰিলে মা? কিয়? সিহঁতে মোক বহুত শাস্তি দিলে মা। তিল মানুহ নিদিলে শাস্তি। মই ভাগৰুৱা হৈ পৰিছোঁ মা। কাৰণ মোৰ গাত চাৰিওফালে নিক্ষেপ কৰিছে অগ্নি। এটা এটাকৈ গাৰ অংগবোৰ জ্বলি জ্বলি ছাই হৈ গৈছে। বৰ কষ্ট। এনেকৈ হ'লে মই মৰি যাম অ' মা। মাজতে দৌৰ মাৰি উঠিছিলোঁ। জুইকুৰা বেছি ডাঙৰ হৈ পৰিছিল তেতিয়া। আৰু সিহঁতবোৰে ভূতৰ দৰে কিৰিল পাৰি উঠিছিল। অ' মা, মৰাৰ আগতে সিহঁতক এটা কথা সুধিবলৈ মোৰ থাকি গ'ল মা। আচলতে মোৰ ভুল ক'ত হৈ গৈছিল। বহুত সপোন আজি সপোন হৈয়ে ৰ'ল। লখিমী বোৱাৰী হোৱাৰ সপোন বাস্তৱ নহ'ল অ'। নতুন জীৱনৰ পাতনিতে যেন কিবা কেনা লাগিল গ'ল অ' মা। মোৰ বগা দেহাটো ক'লা হৈ গ'ল। মোৰ বৰ কষ্ট হৈছে অ' মা। আৰু যেন মাতবোৰো হেৰাই গৈছে। মা, নাৰীৰ স্বাধীনতা আমাক লাগে মা। নহ'লে মোৰ দৰে হাজাৰজনীক জ্বলাবলৈ ইহঁতি কুণ্ঠাবোধ নকৰিব মা। অ' মা, মোৰ আজি মনটোৱে মৰম বিচাৰি কান্দিছে। সি আজি চিঞৰি চিঞৰি কৈ উঠিছে মোক মৰম লাগে। অ' মা, মোক শান্তি লাগে।